হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত সকলোকে লগ পাইছোঁ। আজি এটা মোৰ বাবে বিশেষ দিন। আজি মোৰ মৰমৰ মানুহজনী মানে মোৰ দেহাজনী আজি বাৰ্থডে। গতিকে বিয়াৰ পাছত প্ৰথমটো বাৰ্থডে, গতিকে আজি অলপ বিশেষ স্পেচিয়েল আজি দিনটো মোৰ বাবে। গতিকে ঘৰতে সৰুকৈ আজি আয়োজন কৰিছোঁ। এতিয়া বৰ্তমান আয়োজন লাহে লাহে আৰম্ভ হৈছে। আপোনালোকক সকলো লাহে লাহে দেখাই যাম, আপোনালোকে চাই থাকিব। গাইজ গুড মৰ্ণিং। আজি হৈছে মোৰ বাৰ্থডে আৰু এতিয়া আমি কি কৰি আছো? বেলুন ফুলাই আছো। কি কৰি আছা? বেলুন ফুলাই আছো, গদা লৈছো, চাই থাকিব। গাইজ এতিয়া আহি পালেহি, মুনমি আহি পাই গ'লহি। মাত্ৰ পাই গ'লহি। একেলগে আহিছে। তোলে উঠাই দিলে মানে আনিবলৈকে গৈছিলে। তাৰপিছত সি মানে বজাৰ কৰাত লাগিলে যে, সেইটো কাৰণে দেৰি হয় বুলি গুচি আহিলো। এতিয়া আমি কাম কৰিম, আলু পিঁয়াজ কাটিম দেই। ঠিক আছে, লাগি যাওঁ, চাই থাকিব। আমি এতিয়া ওপৰলৈ আহিলো আৰু মোৰ স্পেচিয়েল বাৰ্থডে গিফ্টটো চাব নেকি? মুনমি অনা ইমান ধুনীয়া। খালি এটাই কি হয় জানেনে, চব ফাট মেলি আহিছে। মানে দেখি ইমান বেয়া লাগিছে। মই এইবিলাক ক্ষেত্ৰত বহুত বেয়া, গম পা নাই, চম্ভালি আনিব নোৱাৰো। সঁচাকে দেই, ইমান ধুনীয়া। চাব একেবাৰে কৰিছো ৰব, চাওকচোন ইমান ধুনীয়া ফটোখন বনাইছিলে। এনেকে গুচি আহিলে। এই ৰাম, একদম এতিয়া পৰা ভালকে থব লাগিব। সেইটোৱে, ইমান ধুনীয়া লাগিছে। ছোৱালীজনী ইমান কিউট হৈছে দিনক দিনে। এতিয়া আলু পিঁয়াজ কাটি হ'ল। এতিয়া কি কাটি আছে? নহৰু গুচাই আছে। ময়ো কৰিছো। তাৰপাছত এতিয়া দেখিবলৈ পাইছে বৌ কি কৰিছে? বনাই গাইজ এতিয়া হাজবেণ্ড আহি পালেহি বজাৰ কৰি। তাৰপা কেক আনিলে সেইফালে। এই সময়ত দেখিব ৰ'ব, অকণমান দেৰি আছে আৰু। এতিয়া আমি তলত কামত লাগি আছিলোঁ। তাৰপা দেখাই থাকিম, সকলো চাই থাকিব। গাইজ এতিয়া আমি বাৰ্থডে কাৰণে ডেক'ৰেশ্যন কৰি আছোঁ। খেলি মেলি এটা হ'ল, মানে কালিয়ে আনিছিলে। তাৰপা কিবা ৱাইট তিনিটা টিয়ে আহিলে, সেইকাৰণে নহ'ল যে। তাৰপিছত এতিয়া এইফালে লাগি আছে। চাই দিয়া আকৌ, লাগি আছো দেই। বেলেগে বেলেগ বাৰ্থডে কাৰণে ছাৰপ্ৰাইজ পায়েই থাকে, আৰু মই গাইজ এতিয়া আমি আকৌ তললৈ আহিলো। ওপৰত ডেক'ৰেশ্যন কৰি হ'ল। এতিয়া বৌয়ে বনাই আছে। এতিয়া পুৰা কামত লাগি আছে। মই কৈছো ৰেডি হৈ লওক বোলো। হেৰি হ'ল, কেক কাটিব সময় হ'ল যে। তাৰপৰা ময়ো ৰেডি হ'মগে আৰু বৌকো কৈছো ৰেডি হৈ লওক দেই। ঠিক আছে। যেতিয়া মই ৰেডি হলো আৰু মনীষা আহি পাই গ'লহি। আজি বাৰ্থডে গাৰ্লৰ বাৰ্থডে খাবলৈ আহিছো। তাই চচুৰাল আহিলে যে ইমান ভাল লাগিছে। তাৰপা আৰু এজনী আহি আছে, তাই পোৱালি আহি আছে আৰু দাদাহঁতৰ লগত আহিছে কাৰণে দেৰি হৈছে। অলপ টাইম বেছি দেৰি নাই আৰু, নালাগে, পাবহি আৰু 10 ঘণ্টামান লাগিব। চাই থাকিব, চাই দিয়া। ফটো মাৰিছা নেকি? হে ভিডিঅ' যেতিয়া আমি কেক চেক কাটি আজৰি হ'লোঁ, তাৰপাছত ভিডিঅ' মানে মোৰ ফোনত কৰা নহ'লে, এইফালে এই ফোনত কৰা হ'ল। তাৰপা মই লৈ পিনি আপোনালোকক দেখাই দিম কেনেকুৱা লাগিলে। ভাল লাগিলে। এয়া আমাৰ খোৱা যোগাৰ কৰিছে। এতিয়া এইফালে সৰু সৰু ল'ৰা ছোৱালীবিলাক খাই আছে। আমি খাম আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ। খাই লওঁ। এয়া চবেই খাই আছে। চাই দিয়া এবাৰ। এয়া দাদা
এয়া সখী এয়া ইহঁতি এতিয়া খাই বৈ হ'ল আমাৰ ওপৰলৈ ভাবিছোঁ ইমান বেছি ভাগৰ লাগিছে তই আঁতৰত আছ কাৰণে এতিয়া আমাৰ জোৱানজনী যায়গে বোলে মই ৰখাই আছো নাথাকে বোলে গিৰিয়েকৰ হেৰি আছে হাজবেণ্ড খোৱা নাই হ'ব আৰু হ'ব লাগে এতিয়া সন্ধিয়া হৈ গ'ল বাৰু তথাপিও মানুহ আহি আছে মোৰ বাৰ্থডে বুলি গিফ্ট পাইছে হ'ব দিয়া একো গিফ্ট পোৱা নাই ইমান ডাঙৰকৈ নাই পতা তথাপি ঘৰৰ মানুহখিনি আৰু তাৰপিছত এতিয়া দাদাহঁত আহি আছে মোৰ মানে চকুটো কি হ'ব বাৰু কণা হৈ যাম নি মই চা ভিডিঅ'ত তো চা 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 ৰঙা হৈ আছে চা কমানৈ ৰঙা হৈ হৈ গৈ আছে কিমান ক'লা তোতকে সকলোৱে মাৰি নিদিম ইমান কিউট এজনী এতিয়া আমাৰ আহি পালেহি এয়া দাদা আহিলে এয়া মোৰ লগৰজনী আহিলে আৰু ইয়াত ল'ৰা এটা আহিছে সি খালি অলপ বাহিৰলৈ গৈছে দেখি থাকিব তাক দেখালেহে ক'ব পাৰিম সেই ল'ৰাটো ইমান দেৰি হ'ল যে পোৱাহি জুম কৰি দিছো এবাৰ কথা পাতি আছে এই সুধিলো হ'ব গাইজ এতিয়া আমাৰ ইহঁতে খাবলৈ লৈছে বিলনীয়া পুবালি খাইছা এইফালে অঁ হে গাইজ এতিয়া ৰাতি বাজিছে 11টা আৰু এতিয়াহে মানে বাৰ্থডেটো খতম হৈছেগৈ বাহঁতো গ'ল আমাৰ ঘৰৰ দাদাহঁতো গ'ল গৈ পিনি আজৰি হ'লোঁ এতিয়া আমিও কিবা এটা খাই বৈ শুই থাকিম আৰু এই থাকিলে আজি কাইলৈ আমি থ'বলৈ যাম আকৌ এতিয়া আমি কাম কৰি আছোঁ বাই বাই ক'লে এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকৰ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এয়া হৈছে আমাৰ পাপা হাই বুলি কৈ দিয়ক এনে হাই কৈ দিয়ক হাই এয়া বৌ আজি বহুত কাম কৰিলে বৌয়ে বহি গ'ল এতিয়া গুড নাইট এতিয়া আমি কিবা অকণমান খাম মায়ে পাপালৈ ৰেডি কৰি আছে আৰু গুড নাইট ফ্ৰেণ্ডছ বাই বাই